নমস্কাৰ, মই চাৰু বিভিন্ন ৱৰ্ক চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ মাছ, বিলাহী আৰু জাতিলাও। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই কুকাৰত ভৰাই লৈছোঁ লাও, বিলাহী একেলগে দি বইল কৰি ল'ম। পানী দিছোঁ, 2 বাটিমান জোখৰ পানী দি দিছোঁ। এতিয়া মই গেছত বহাই বইল কৰি ল'ম। এতিয়া মই কেৰাহী এখন গৰম কৰি ইয়াত তেল দিছোঁ। এতিয়া তেল গৰম হোৱাত এয়া মই মাছ কেইপিচ দি লৰাই ভালকৈ ভাজি ল'ম। বেছি পানী নাভাজি ল'ম। এয়া মোৰ মাছ ভজা হৈ গ'ল। এতিয়া মই মাছখিনি নমাই ল'ম। এয়া মই মাছ নমাই ল'লোঁ। এতিয়া মাছ ভজা তেলখিনিতে মই এয়া 2টা শুকান জলকীয়া দিছোঁ। এতিয়া মই ভালকৈ ভাজি ল'ম। এতিয়া মই কেইটামান পাঁচফোৰণ দিছোঁ। বইল কৰি থোৱা বিলাহী আৰু লাও, এয়া এতিয়া মই বিলাহীকেইটা দি দিম। এতিয়া মই হালধি দিছোঁ। এইখিনি ভালকৈ লৰাই তেল বিৰিঙি অহালৈকে ভাজি ল'ম। মই কাশ্মীৰী লাল মিৰ্চ আধা চামুচ দি দিছোঁ। দি পেলাই এইখিনি ভালকৈ আকৌ লৰাই দিছোঁ। ধুনীয়াকৈ ভাজিব লাগিব। বিলাহী ভজা মোৰ হৈ গৈছে। এতিয়া মই লাওখিনি দি দিম। ইয়াত মই আলু দিয়া নাই, আপোনালোকে আলু দিব পাৰিব। আলু দিলেও ভাল লাগে খাবলৈ। এতিয়া মই এইখিনি অলপ ভাঙি দিম। এতিয়া মই অলপ ভাঙি দিম। গোটেইখিনি ভাঙিব নালাগে, টুকুৰা টুকুৰ হৈ থাকিলে খাবলৈ ভাল লাগে। এইখিনি ভালকৈ আকৌ ভাজি ল'ম। এয়া মই 1 মিনিটমান ভাজি এয়া নিমখ দিছোঁ জোখমতে। এইখিনি আকৌ অকণমান সময় মই ভাজি ল'ম। এতিয়া মোৰ ভাজি হৈ গ'ল। এতিয়া মই লাও বিলাহী বইল কৰা পানীখিনিকে ইয়াত ঢালি দিছোঁ। এতিয়া ভালকৈ লৰাই মই 5 পৰা 7 মিনিটমান উতলিবলৈ দিম। এনেকুৱাতে মই মাছখিনি দি দিম পানী। এয়া মই মাছ কেইপিচ দি দিছোঁ। মাছ কেইপিচ দি ভালকৈ উতলিবলৈ দিম। লৰাই আকৌ উতলিবলৈ দিম। এটা কেঁচা জলকীয়া দি দিছোঁ। এয়া মোৰ মাছৰ তৰকাৰী ৰেডি হৈ গ'ল। এতিয়া মই ধনিয়া পাত অকণ দি দিম, মিহিকৈ কাটি ৰখা। এয়া মই গেছ অফ কৰি দিছোঁ। এইখিনি হৈ গ'ল। এতিয়া মই বাটিত পৰিৱেশন কৰি দেখুৱাম। এনেকৈ বনালে খাবলৈ খুবেই ভাল লাগে। এয়া মই বাটিত পৰিৱেশন কৰি দেখুৱাইছোঁ। যদি ৰেচিপিটো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ।